এতিয়া আমি চাইডতে ৰখিম, ৰখি পেলাই অকণমান গা চা আৰু ভাঙি লৈছোঁ। বহুত আমনি লাগিছে আৰু গাড়ীৰ অৱস্থা দেখিছে নাই, একদম পূৰা বোকাই বোকা মানে চাৰিওফালে বোকা। ট্ৰাকবিলাক যেতিয়া পাৰ হৈ যায় পূৰা চিটিকনি পৰে, বোকাৰ চিটিকনি পূৰা অৱস্থা বেয়া হৈ গৈছে। যিটো কামৰ বাবে আহিছিলোঁ কাম হ'ল আৰু এতিয়া আমি উভতিছোঁ। ৰেল গেট পেলাই দিয়াৰ বাবে আমি ইয়াতে অকণমান দেৰি ৰখিলোঁ। এইডোখৰত প্ৰায় দেৰগাঁও পাওঁ আৰু এইফালে আমি এতিয়া যোৰহাট হাইৱে পালোঁহি আৰু ৰাতিৰ অকণমান দৃশ্য আপোনালোকক যিহেতু দেখাম বুলি কৈছিলোঁ, লাগিছে জানো এখন যোৰহাট, একদম এনেকুৱা লাগিছে যে দিল্লী মুম্বাইত আছোঁ, কিন্তু আমি যোৰহাটত আছোঁ। বিৰাট ধুনীয়া লাগে ৰাতি, চাৰিওফালে লাইটৰ ব্যৱস্থা কৰি দিছে, বহুত ধুনীয়া আৰু মজা ৰাস্তা। খালি লাহে লাহে চলাব, শ্ল' ড্ৰাইভ লং লাইফ। আজি ভিডিঅ'টো এটা দৃশ্য দেখাম আপোনালোকে, এয়া চাওক যোৰহাটৰ এইটো এটাও ৰূপ আছে। যোৰহাটৰ পৰা প্ৰায় 10 কিলোমিটাৰ ভিতৰত আৰু আমি ইয়াত আহি বৌহঁতৰ ঘৰত সোমাইছোঁ। ইয়াতে অকণমান চাহ তাহ খাই